ৰেডিঅ'ৰ প্ৰতি থকা আকুণ্ঠ স্নেহৰ পৰিপ্ৰেক্ষিততেই মোৰ মানসপটত সৃষ্টি হৈছে অন্তহীন কবিতা। শ্ৰদ্ধা সহকাৰে আগবঢ়ালো এই কবিতাটি, গ্ৰহণ কৰিলেই নথৈ আনন্দিত হ'ম। হেঁপাহেৰে ঠন ধৰি উঠা সেই মোৰ জীৱন লগৰী ৰেডিঅ' সংঘৰ শতধন্য শ্ৰোতাবৃন্দ, নহবা কাহানিও নিৰানন্দ। চিৰশাশ্বতময় চিৰসেউজী অন্তহীন প্লাবিতা থাকে ৰূপৰ জেউতি চলি, যেনিবা স্বৰ্গৰ ইন্দ্ৰপুৰী বৈকুণ্ঠ নগৰী। বাজি উঠে কাণে কাণে সুমধুৰ ধ্বনি, যাক কোৱা হয় আকাশবাণী। ফাল্গুময় ধাৰাৰে বোৱাই দিয়ে আশাৰ নিজৰা, জীপাল কৰি তোলে মনৰ উৰ্বৰতা। জ্ঞানত পটুতা, কামত সততা, নম্ৰতা, সৰলতা আৰু মানৱতা। আমাৰ জীৱন লগৰী ৰেডিঅ' সংঘ এটা জ্ঞানগৌহীৰ ৰঙীন অনুষ্ঠান, যেনিবা এটা সুসজ্জিত বাছ-আস্থান। একেলগে বহো, একেলগে উঠো, দুৰন্ত স্পৃহা মনত জগাও। কোনেও কাকো নাপাও চিনি, মাথো কথাবোৰ থাকো শুনি। একেডাল সূতাৰে বান্ধো আকাশৰ তৰাবোৰ কৰি, হাতনি ৰামধেনু হৈ সিঁচি দিওঁ অলেখ স্বপ্নময় ভাষা। সুৰৰ ৰাগিনী, গীতৰ কৰণী, মন মোহিনী। স্নেহময় জীৱন লগৰী, সঁচাকৈয়ে সপোন কুঁৱৰী। মন যায় চিৰকাল তাতেই থাকিম ফুৰি, আনন্দৰ সুবাস বিচাৰি, পিছে নোৱাৰি যাব ঘৰ সংসাৰ এৰি। বন্দনা গীতিমালিকা, ৰংচৰা আইধুৰ ফুলনি শুনিবলৈ অতিকে শুৱনি। দাস পখিলীয়ে ডাক দিয়ে নিতে, মন জোৰ কৰি পেলাই হিন্দী বোলছবিৰ গীতে। কল্পতৰু, যুৱবাণী, আঞ্চলিক বাতৰি সকলো দৰকাৰী। বিজ্ঞান গণিত নাট্যানুষ্ঠান সকলোতেই আগস্থান। কৃষি অনুষ্ঠানে বঢ়াইছে কৃষকৰ মান, অকণিৰ মেলে আনিছে নৱ প্ৰজন্মৰ অনাগত ভৱিষ্যতৰ আশাৰ ৰেঙনি। যেন চন্দ্ৰতাপ এখনি, সেয়ে দীপ্তিময় চিৰন্তন সত্যবোৰ দিয়া উজাৰি। আকুণ্ঠ স্নেহৰ জীৱন লগৰী ৰেডিঅ'ৰ মাজেৰে, এক অলৌকিক অনবদ্য সাজেৰে জগাই তোলা আই ধৰিত্ৰীৰ বুকুত, চিৰজ্যোতিষ্মান ভাৱ প্ৰকাশৰ গণমাধ্যম হিচাপে। জগাই তোলা আই ধৰিত্ৰীৰ বুকুত, চিৰজ্যোতিষ্মান ভাৱ প্ৰকাশৰ গণমাধ্যম হিচাপে। নমস্কাৰ।